गुबुन आफाद नङा बेबाराव खुंथाय गोहोआव थानाय बीजेपी दोलोआ सोमावसारदों बेबाराव सोमावसारदों खुंथाय गोहोआव थानाय बीजेपी दोलोनि सोद्रोमाफोरा खुंथाय सरकाराव थानानैबो तामुलपुर जिल्ला बीजेपी दोलोनि सोद्रोमाफोरा दिनै सोमावसारदों आसाम आयेन आफादनि आखान्थि बुंथिगिरि डॉक्टर नमल ममिनखौ गाग्लोबनाय जाथायखौ लानानै कांग्रेसनि एमएलए नुरुल हुदाखौ ग्रेप्तार खालामनांगौनि दाबिजों तामुलपुर जिल्ला बीजेपीआ गोख्रों सोमावसारदों मख'नो नांगोन दि तामुलपुर जिल्ला बीजेपीआ आसाम आयेन आफादनि आखान्थि बुंथिगिरि एबा बकाजान बियाबनि एमएलए डॉक्टर नमल ममिनखौ कांग्रेसनि एमएलए नुरुल हुदाया देहायारि गाग्लोबनाय जाथायखौ लानानै गोख्रोङै सोमावसारदों बे सोमावसारनाय हाबाफारियाव तामुलपुर जिल्ला बीजेपीनि आफादगिरि विक्टर कुमार दासआ बाहागो लानानै विधानसभानि लांगोनायाव देहायारि गाग्लोबनाय जाथायखौ गोख्रों रावजों सोंखारियो नुरुल हुदानि सायाव गोख्रों आयेनारि राहा लानानै एमएलए बिबानखौ बोखारनांगौ आरो गोख्रों साजा होनांगौ होनना दाबि खालामो आयेना गासिनिबो थाखाय समान देहायारि गाग्लोबनाय सिखाव खावनाय बायदि जाथायनि थाखाय जों साधारन सुबुंफोरा जेरैबायदि साजा मोनो थिग बेबादिनो मन्त्रि एमएलए एमपि बायदिनि थाखायबो समान जानांगौ आरो नुरुल हुदाखौ हमनानै साजा होनांगौ होनना तामुलपुर जिल्ला बेंगिरिनिसिम दाबि खालामो दुर्भाग्यजनक घटना বিধানসভাৰ মজিয়াখন আমি মন্দিৰ বুলি ভাবো তেনেকুৱা এখন মন্দিৰত আমি তেখেতক সম্ভ্ৰান্ত বুলিয়ে ক'লো বাৰু এজন সম্ভ্ৰান্ত ব্যক্তিৰ দ্বাৰাই এনেকুৱা ধৰণৰ কাৰ্য সংঘটিত হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক তেখেতে প্ৰমাণ কৰি দিলে যে তেখেত সম্ভ্ৰান্ত নহয় তেখেত এজন নিৰ্লজ্জ অভদ্ৰ ব্যক্তি যিজন ব্যক্তিয়ে নেকি আমাৰ বিধানসভাৰ মৰ্যাদা বুজি নাপায় গতিকে এইটো এটা ৰাজনৈতিক সন্ত্ৰাসবাদ আৰু এনেকুৱা ৰাজনৈতিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি সদায় প্ৰতিবাদ কৰি যাব আৰু নুৰুল হুদা ডাঙৰীয়াক আমি তেখেতৰ বিধায়ক পদ খাৰিজ কৰাৰ কাৰণে আমি আজি ডিসি মহোদয়ৰ যোগেৰে আমাৰ বিধানসভা অধ্যক্ষ মহোদয়লৈ আমি এখন মেমৰেন্ডাম তেখেতলৈ প্ৰেৰণ কৰিম গতিকে আমি বিচাৰো যে নুৰুল হুদা ডাঙৰীয়াৰ বিধায়ক পদ খাৰিজ হোক আৰু ভৱিষ্যতে যাতে কোনো কংগ্ৰেছী বিধায়কে এনেকুৱা ধৰণৰ মানে এনেকুৱা ধৰণৰ কাৰ্যত যাতে লিপ্ত নহয় তাৰ কাৰণে আমি কংগ্ৰেছ দলৰ প্ৰত্যেকজন বিধায়কক হকিয়াই দিব বিচাৰিছো পাইছো আমাৰ এজন এসটি মানুহ আমাৰ জনজাতি লোকক এনেকুৱা ব্যৱহাৰ কৰি আমাক অপমান কৰাৰ নিচিনা মই অনুভৱ হৈছে আৰু এনেকুৱা যদি অপমান নকৰে পুনৰবাৰ মই হকিয়নি দিছো এটা বিধানসভাৰ উপাধ্যক্ষ আমাৰ নমল মমিন ডাঙৰীয়াক যেনেকুৱা মানে নুৰুল হুদা ডাঙৰীয়াই যেনেকুৱা ব্যৱহাৰ কৰিছে আমাৰ সমগ্ৰ আমাৰ অসমত থকা জনজাতিসকলে বহুত দুখ পাইছে তো আমিও বহুত দুখ পাইছোঁ যাতে এনেকুৱা পুনৰবাৰ যাতে এনেকুৱা ঘটনা নহয় ইয়াৰ কাৰণে আমাৰ তামুলপুৰ জিলা এসটি মৰ্চাৰ উদ্যোগৰ আজি প্ৰতিবাদী আমাৰ কাৰ্যসূচী হৈছে আৰু আমি অলপ পাছতে আমি জিলা প্ৰশাসনত আমি এটা মেমৰেন্ডাম দিম যাতে এই মানে দুখীক যাতে তেখেতৰ যি দুখী যেনেকুৱা সি মানে আইন বিৰোধী কাম কৰিছে এজন প্ৰতিনিধি তেখেতৰ যি সমষ্টিৰ বাকী ইমান লাখ লাখ সমষ্টি তাৰ ওপৰত বহুত সপোন আছে তাক মৰম কৰি ইলেকশ্যনত দুইবাৰ প্ৰতিনিধি এমএলএ হৈছে তেখেতে আৰু উপাধ্যক্ষ ডেপুটি স্পীকাৰ হয় এনেকুৱা মহান এটা ব্যক্তি মানে অপমান কৰিছে এই সমষ্টি বাকীকো মানে দুখত পৰাইছে তেখেতৰ আমাৰ উপাধ্যক্ষ ডাঙৰীয়া যি সমষ্টি বাকী ইমান দুখত আছে নিজৰ সমষ্টিৰ নিজৰ ৰাইজে ইমান আশা কৰি তেখেতক মানে ইমান মৰম কৰি ইলেকশ্যনত মানে প্ৰতিনিধি বনাইছে সেই তেখেতক যে অপমান কৰা হৈছে আৰু সমষ্টিবাসী দুখ হৈছে আৰু সমষ্টিবাসীকো ক্ষমা খোজাৰ কাৰণে নুৰুল হুদাক মই অনুৰোধ জনাইছোঁ আৰু তেখেতক মানে যি কাম কৰিছে পৰৱৰ্তী সময়ত যাতে এনেকুৱা কাম নকৰে মই তেখেতক অনুৰোধ ৰাখিছোঁ অতি দুৰ্ভাগ্যজনক ঘটনা অসম বিধানসভাৰ পবিত্ৰ স্থান সেই স্থানত আজি তেনেকুৱা যি ঘটনা ঘটালে কংগ্ৰেছী বিধায়ক নুৰুল হুদা ডাঙৰীয়াই সঁচাকৈয়ে ই অসমৰ ইতিহাস আমাৰ বিধানসভাৰ ইতিহাসৰ এক গৰিহণাযোগ্য ঘটনা বুলি ক'ব লাগিব আচলতে কংগ্ৰেছৰ বিধায়কসকল হতাশাত ভুগিছে আৰু এই হতাশাত তেওঁলোকে সকলোবিলাক সংস্কৃতি অসমৰ সভ্যতা সকলোবিলাক পৰিহাৰ কৰি আজি অসংস্কৃতিমূলক কামত তেওঁলোকে লিপ্ত হ'বলৈ ধৰিছে আৰু তেওঁলোকে
মই নাজানো তেওঁলোকে আমাৰ নতুন প্ৰজন্মক কি উদাহৰণ দেখিব বিচাৰিছে আচলতে বা তেওঁলোকে কি আদৰ্শ দেখিব বিচাৰিছে তেওঁলোক একোজন দুবাৰ তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহি বিধানসভাৰ গৰিমা আজি বিনষ্ট কৰিছে তাৰ কাৰণে আমি সকলোৱে এই ঘটনাক ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু পুনৰ যাতে তেনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ যি মতিভ্ৰম হৈছে সেই মতিভ্ৰম তেওঁলোকৰ ভাল হওক ভগৱানে তেওঁলোকক শুদ্ধ পথ দেখুৱাওক আৰু অসমৰ জনসাধাৰণৰ কাৰণে জনসাধাৰণে তেওঁলোকক প্ৰতিনিধি হিচাপে পঠাইছে সেই প্ৰতিনিধিৰ দায়িত্ব সেই দায়িত্ব বিধানসভাৰ গৰিমা বজাই ৰাখি আৰু সংবিধানৰ গৰিমা বজাই ৰাখি তেওঁলোকে কাম কৰক সেইটোকে মই আহ্বান জনাইছোঁ थाखो 5 आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2022 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन बेनि थाखाय आरज बिलाइ आरो फान्डुलिपि बिलाइगासिनो दङ 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स कमार्स एन्ड आर्ट्स मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन इंराजि सोलोंनायनि खाबु साखोन-सिखोन थाखो खथा बिजाब बाख्रि बिपिएल थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय मान्थलि मक टेस्ट जिउ राहा दानाय बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन हौवासा आरो हिनजावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो